ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ অংকন ব্যৱহাৰিক জ্যামিতিৰ অংকন লৈ আনিছো বিশেষ ধৰ্ম প্ৰয়োগ কৰি চতুৰ্ভুজ অংকন অৰ্থাৎ বিশেষ ধৰ্ম বুলি ক'লে যেনেকৈ আমি কিছুমান চতুৰ্ভুজৰ বিশেষ ধৰ্ম জানো যেনেকৈ ধৰা বৰ্গ আমি জানো যে বৰ্গৰ চাৰিটা বাহু সমান আৰু তাৰ প্ৰত্যেকটো কোণ সমান তাৰ কৰ্ণ দুটাও সমান কৰ্ণ দুটাই লম্বভাৱে সমদ্বিখণ্ডিত কৰে এইবিলাক আমি জানো আয়তৰ বিষয়ে জানো যে আয়তৰ প্ৰত্যেকটো কোণ সমকোণ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল তেনেকৈ ধৰণৰ বিশেষ ধৰ্ম জনা থাকিলেও আমি কিছুমান চিত্ৰ অংকন কৰিব আমি ইয়াত লৈছো যে বৰ্গ 6 সেন্টিমিটাৰ বাহুৰ দিক থকা এটা বৰ্গ আঁকা বা সিমানে আছে এতিয়া বাহুৰ দিক চাৰিটা বাহুৰ দিক তাৰমানে আছে কাৰণ 6 সেন্টিমিটাৰ বাহুৰ দিক বৰ্গ যেহেতু চাৰিটা বাহু সমান তাৰমানে চাৰিটা বাহুৱে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ হ'ব কিন্তু তাৰ কোণটো কিমান হ'ব হেতু আমি জানো যে প্ৰত্যেকটো কোণ সমকোণ 90 ডিগ্ৰী আৰু সেইভাবে আমি চাৰিটা বাহুৰ দিক দিয়া থাকিলেও বৰ্গ অংকন কৰিব পাৰিম কাৰণ মই তোমালোকক আগত কৈছিলো যে কেৱল চাৰিটা বাহুৰ দিক দিয়া থাকিলে আমি এটা চতুৰ্ভুজ অংকন কৰিব নোৱাৰো কিন্তু বিশেষ ধৰ্ম জনা থাকিলে আমি চাৰিটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিলেও এটা চতুৰ্ভুজ অংকন কৰিব পাৰো তাৰে উদাহৰণ লৈ আনিছো বৰ্গ যাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ বুলি দিয়া আছে 6 সেন্টিমিটাৰ বাহুৰ দিক থকা এটা বৰ্গ আঁকা মানে চাৰিটা বাহুৰ দিক 6 সেন্টিমিটাৰ হ'ব কিন্তু আমি আঁকিব পাৰিম কেলে কাৰণ আমি তাৰ পুনৰ ধৰ্মটো জানো যে তাৰ প্ৰত্যেকটো কোণ সমকোণ ঠিক আছে সো বলা ইয়াত মই এটা চিত্ৰ লৈ লৈছো তোমালোকৰ সুবিধাৰ কাৰণে যে এ বি সি ডি এটা তোমাৰ বৰ্গ যাৰ এ বি বাহু 6 সেন্টিমিটাৰ বি সি বাহু 6 সেন্টিমিটাৰ সি ডি বাহু 6 সেন্টিমিটাৰ এ ডি বাহু 6 সেন্টিমিটাৰ অৰ্থাৎ এ বি সমান বি সি সমান সি ডি সমান ডি এ চাৰিটা বাহু সমান আৰু কোণ এ সমান কোণ বি সমান কোণ চি সমান কোণ ডি ইকুৱেল টু 90 ডিগ্ৰী তেতিয়ালে বৰ্গটো অংকন কৰিব পাৰিম যেহেতু তাৰ কোণ কেইটা কি হয় সমকোণ বুলি আমি জানো বলা আমি বৰ্গটো আঁকো তো তাৰ কাৰণে প্ৰথমে স্কেল লবা স্কেল লৈ পেলাই প্ৰথমে কি কৰি লবা 6 সেন্টিমিটাৰ এটা তোমালোকে বাহুৰ দিক লৈ লবা যেহেতু 6 সেন্টিমিটাৰ বুলি কৈছে সো আমি 6 সেন্টিমিটাৰ বাহুৰ দিক হিচাপে এটা লৈ ললো তো আমি বলা আকো লৈ ললো 6 সেন্টিমিটাৰ স্কেলৰ সহায়তে প্ৰথমে দেখি পাইছা 6 সেন্টিমিটাৰ এইটো 6 নহয় জানো আমি এইটো 6 সেন্টিমিটাৰ বাহুৰ দিক এটা লাইন টানি দিলো ঠিক আছে 6 সেন্টিমিটাৰ এইটো 6 এইটো 6 সেন্টিমিটাৰ আমি কি কৰিলো এটা ৰেখাখণ্ড টানি ললো ঠিক আছে এতিয়া 6 সেন্টিমিটাৰ আমাৰ হৈ গল এতিয়া আমি কোণ এই দুয়োটা প্ৰান্ত বিন্দুত 90 ডিগ্ৰী কোণ অংকন কৰিম যেটো বৰ্গৰ কোণ কিমান ডিগ্ৰী হয় প্ৰত্যেকটো কোণ সমকোণ সো 90 ডিগ্ৰী আঁকিবৰ কাৰণে আমি কম্পাছৰ ব্যৱহাৰ কৰিম আমি কোণমান যন্ত্ৰ ব্যৱহাৰ নকৰো ইয়াত আঁকিবৰ কাৰণে আমি কি কৰিম প্ৰথমে একেবাৰে প্ৰান্ত বিন্দুটোত বহাই লৈ পেলাই যিকোনো ব্যাসাৰ্ধৰ এটা চাপ অংকন কৰি লম যিকোনো ব্যাসাৰ্ধৰ এটা কি কৰি লবা যিকোনো ব্যাসাৰ্ধৰ এটা চাপ অংকন আমি কৰি ললো ঠিক একেটাই ব্যাসাৰ্ধত চাপডালে ৰেখাখণ্ডডালক য'ত কাটিছে তাত বহাই লম এনেকৈ য'ত মই দেখুৱাইছো এনেকৈ বহাই লৈ পেলাই আমি কি কৰিম বহাই লৈ পেলাই আমি একেটাই ব্যাসাৰ্ধক চাপটোক আকৌ কাটি দিম ঠিক আছে এইখিনিত কাটি দিলে আমি তাত আকৌ বহাই পেলাই আকৌ আমি একেই ব্যাসাৰ্ধত চাপডালক কাটি দিলো হলনে ইয়াত তাৰমানে 6 এইটো একেই ব্যাসাৰ্ধত কাটিলে এইটো 60 ডিগ্ৰী 60 120 ডিগ্ৰী কোণ হ'ল এতিয়া এই চাপডালক য'ত কাটিছে প্ৰথমডাল তাত বহাবা ওপৰত এটা কি কৰি দিবা চাপ আঁকি দিবা হৈছে তাৰ পিছত এইখিনিত বহাবা য'ত আগৰ চাপডাল দ্বিতীয় পাৰ্ট য'ত কাটিছে তাত বহাই পেলাই আগৰ চাপডালক এনেকৈ কাটি দিবা হৈ গ'ল নে কি কৰিলো প্ৰথমে আমি এটা যিকোনো ব্যাসাৰ্ধ লৈ এটা চাপ আঁকিলো ঠিক আছে নে এডাল চাপ আঁকিলো এনেকৈ চাপডালে ৰেখাখণ্ডটোক য'ত কাটিছে তাত বহালো একেই ব্যাসাৰ্ধ লৈ চাপডালক আকৌ কি কৰিলো কাটি দিলো য'ত কাটিলে তাত আকৌ বহালো কাটি পেলাই চাপডালক আকৌ দ্বিতীয়বাৰ কি কৰিলো কাটি দিলো ইয়াত ঠিক আছে এতিয়া কম্পাছডাল ক'ত বহালো প্ৰথম য'ত কাটিছিলো তাত বহালো ওপৰত আৰু এডাল চাপ আঁকিলো দ্বিতীয়বাৰ য'ত কাটিছিলো চাপডালক তাত বহালো ওপৰৰ চাপডালক কাটি দিলো কটাকটি কৰিলে এই কটাকটি কৰা বিন্দুৰ লগতে আমি কি কৰিম ঠিক আছে এই দুইটা বিন্দু মিলাই লম এইটো বিন্দু আৰু এইটো বিন্দু মিলাই ললো মিলাই লৈ পেলাই তোমালোকে কি কৰিলা এটা ডাঙৰকে কাটি দিলা হৈ গ'লগে তো আমি এইটো কি পাই গলো আমাৰ ইয়াত আমি পালো 90 ডিগ্ৰী ইয়াত আহি গ'ল 90 ডিগ্ৰী ঠিক আছে এইটো 90 ডিগ্ৰী হৈ গ'ল এতিয়া কি কৰিবা
কম্পাছডাল ল'বা 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ য'ত আমি ইয়াত লৈ থৈছোঁ আগতেই 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ লৈ ল'বা কম্পাছত 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ কম্পাছত কি কৰিলা লৈ ল'লা এইটো 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ লৈ লৈছনে লৈ পেলাই আমি কি কৰিম ইয়াত বহাই লৈ পেলাই আমি আগৰ চাপডালক ইয়াত কাটি দিম 6 চেণ্টিমিটাৰ হৈ গ'ল এইটো ইয়াত কাটি দিলোঁ 6 চেণ্টিমিটাৰ হৈ গ'ল এইটো বিন্দুত কাটি দিলোঁ হয়নে এইটো কি হৈ গ'ল 6 চেণ্টিমিটাৰ এতিয়া আকৌ কি কৰিম আমি একেই ব্যাসাৰ্ধ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ লোৱাই আছে আমাৰ কম্পাছত আমি আৰু এডাল চাপ ইয়াত বনাই ল'ম হৈ গ'ল নাই আকৌ এইটো চাপডালৰ প্ৰান্তবিন্দুত বহাম এইটোক আমি কাটি দিম এইটোক আমি আগৰ চাপডালক কাটি দিম এই কটাকটি কৰা বিন্দু ধৰা আমি এইটো নামে দি দিওঁ এইটো এ বি এইটো বি ৱাই ক আমি 6 চেণ্টিমিটাৰ লৈ ইয়াত কাটিলোঁ এইটো চি হ'লনে আৰু এইটো আমাৰ বিন্দু হৈ গ'ল টি ঠিক আছে আকৌ কৈছোঁ আমি প্ৰথমে এ বি ধৰি লোৱা এ বি ৰেখাখণ্ড লৈ ল'লোঁ 6 চেণ্টিমিটাৰ তাৰপিছত বি বিন্দুত যিকোনো এটা ব্যাসাৰ্ধ ল'লোঁ লৈ পেলাই আমি কি কৰিলোঁ যিকোনো এটা ব্যাসাৰ্ধ লৈ আমি ইয়াত এটা কি বনালোঁ চাপ বনালোঁ চাপডালে এ বি ৰেখাখণ্ডক য'ত কাটিছে তাত বহালোঁ একেই ব্যাসাৰ্ধ লৈ সেই আগৰ চাপডালক দুই জেগাত কাটিলোঁ ইয়াত আকৌ ইয়াত বহাই পেলাই য'ত কাটিছে তাত বহাই আকৌ এবাৰ কাটিলোঁ তাৰপিছতে দুই এটা বিন্দুৰ পৰা আমি কি কৰিলোঁ আৰু দুডাল চাপ আঁকিলোঁ ওপৰত ইয়াৰ পৰা এটা চাপ এইটো বিন্দুৰ পৰা এই বিন্দুটা প্ৰথমে আমি ধৰা আমি এক্সত কাটিলোঁ এইটো পিত কাটিলোঁ এইটো কিউত হয়নে প্ৰথমে আমি কত কাটিলোঁ চাপডালক পিত কাটিলোঁ আকৌ পিত বহালোঁ চাপডাল আকৌ কাটিলোঁ এইটো কিউ এতিয়া পিৰ পৰা আৰু এটা চাপ আঁকিলোঁ ওপৰতে পিৰ পৰা ঠিক কিউত বহালোঁ আকৌ সেই চাপডালক কাটি দিলোঁ কটাকটি কৰা চাপডালৰ সেই বিন্দুটো জয়েন কৰি দিলোঁ পিৰ লগত আৰু বঢ়াই দিলোঁ সেইটোক ৱাই বুলি কৰিলোঁ এতিয়া আমি কি কৰিলোঁ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ল'লোঁ যিটো আমাৰ আগতে ইয়াত লৈ থোৱা আছে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ আমি ল'লোঁ লৈ পেলাই আমি কি কৰিলোঁ বিত বহালোঁ বহাই পেলাই বি ৱাই ৰেখাখণ্ডটোক চিত কাটি দিলোঁ হৈ গ'ল তাৰপিছত আমি কি কৰিলোঁ চিত বহালোঁ বহাই পেলাই আমি আৰু এডাল চাপ বনালোঁ ঠিক আছে ইয়াত আকৌ এত বহাই পেলাই আগৰ চাপডালক কাটি দিলোঁ এইটো আমাৰ হৈ গ'ল ডি এতিয়া আমি কেৱল জয়েন কৰিব লাগে এ ডি এ আৰু ডি মিলাই ল'বা এ ডি জয়েন কৰি দিলোঁ আৰু চি আৰু ডি মিলাই ল'ব লাগে জয়েন কৰি দিব লাগে তেতিয়াহ'লে এই এ বি চি ডিটো কি হৈ গ'ল আমাৰ এটা বৰ্গ হৈ গ'ল এ বি চি ডিটো কি হৈ গ'ল এটা বৰ্গ হৈ গ'ল চ' আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যেনেকৈ অংকন তেনেকৈ তাৰ প্ৰণালীটো লিখিলেই হ'ল ঠিক আছে চ' প্ৰেক্টিছ কৰিবা থেংক ইউ